বেছি নহয় কাৰ্বি আংলং আৰু এনচি হিলছতো তাত যিসকল নন ট্ৰাইবেল মানুহ বড়ো নন ট্ৰাইবেল হৈ আছে সেইকাৰণে মই জানো বড়োসকলে কাৰ্বি বা ডিমাচা বা অন্যান্য পাহাৰীয়া জনগোষ্ঠীৰ মাটি কিনিব নোৱাৰে আৰু কিনিলেও ট্ৰেন্সফাৰ নহয় এইটো 6 শিডিউল সেইকাৰণে 6 শিডিউলটো দিয়া হৈছে প্ৰটেকশ্যন আজি আপোনালোকক অহাকালিৰ পৰা মই অফিচিয়েল ডিক্লেয়াৰ কৰিম কালিৰ পৰা 45 ডেজৰ ভিতৰত আপোনালোকে প্ৰত্যেকজন ৰংঘাংৰিয়াৰ পৰিয়ালক সহবাস কৰা সেই 45 ডেজৰ ভিতৰত আপোনালোকৰ মাটি পটা পাব এজন যদি মাটি আপোনালোকৰ আছে 30 বিঘা পাব আপোনালোকৰ 30 বিঘা 40 বিঘা আপোনালোকে পাব তাত অপিনিয়ন লাগে কিন্তু বিটিচিত কি হয় বিটিচিখন যে মডিফাইড 6 শিডিউল তো বিটিচিত কিছুমান প্ৰভিজন শিডিউলৰ সম্পূৰ্ণ প্ৰয়োগ নহয় আপুনি দুয়ৰ প্ৰয়োগ নহয় কিছু তাত আপোনাৰ 25টা সাবজেক্ট আছে বিটিচিত 14 টা আছে 4 পেৰাগ্ৰাফ নহয় যেটো মানে আপোনাৰ কাস্টমাৰী কোড আছে হিটু নহয় এনে বহুত ইছ্যু বিটিচিৰ ক্ষেত্ৰত মডিফাই আছে আপুনি যদি আজি এনসি কাৰ্বি আংলং চাই সেই বল 100% ৰিজাৰ্ভেশন ইয়াত জেনেৰেলি ৰিজাৰ্ভেশন কৰা হৈছে আৰু পাঁচটা ওপেন ৰখা হৈছে গতিকে কিছুমান প্ৰয়োজন হয় আপুনি যদি কাৰ্বি আংলং এনসি হিলৰ লগত তুলনা কৰি যদি আজি ডেটত চাই অকমান ডিফাৰেন্স আছে অকমান যে ভোটাৰ লিষ্ট কাটি দিব কিবা কিবি নাম কাটা দিব কিবা কিবি বহুত মিছা প্ৰপাগণ্ডা হৈছে গতিকে এবাৰো মানে মিছা প্ৰচাৰ এইবিলাক একো পিজিআৰ একো এভিকশ্যন নহয় আপোনালোকে চিন্তা কৰিব নালাগে হা